নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। নিশ্চয় গম পাইছে বন্ধু বান্ধৱীসকল, এয়া সন্ধিয়া হৈ আহিলে, ফিল্ডতে আছোঁ, খেলি পিনি ঘৰলৈ যোৱা নাই, এয়া ফিল্ডতে আছোঁ। ক্ৰিকেট খেলিবলৈ আহিছিলোঁ লগৰবোৰৰ লগত। তাৰপিছত এতিয়া আপোনালোকৰ বাবে এটা ভাল খবৰ আহি গৈছে, আপোনালোকে নিশ্চয় গম পাইছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে প্ৰত্যেকখন মিটিঙত গৈ পিনি যিটো কথা কয় তাৰ ওপৰত ভিত্তি কৰি মই আপোনালোকক ক'ব বিচাৰিছোঁ। এইবাৰ সকলোৱে জানিছে চাগৈ 10 মাৰ্ক দিব যাৰ ঘৰত পৰিয়ালৰ চাকৰি নাই তেওঁলোকৰ বাবে। এইটো এটা কাৰণে ভাল কথা আৰু এটা কাৰণে বেয়া কথা। যাৰ ঘৰত চাকৰি আছে সিহঁতৰ কাৰণে বেয়া কথা, আৰু যাৰ ঘৰত চাকৰি নাই তেওঁলোকৰ বাবে এটা ভাল কথাই বাৰু। নিশ্চয় গম পাইছে আপোনালোকৰ। আৰু বহুতো পদ আহি যাব। বৰ্তমান আপোনালোকে এপ্লাই কৰিছে যে ভাল কথা, আৰু এপ্লাই নকৰাসকলৰ বাবে এটা কাৰণে ভাল কথা, তেওঁলোকে এপ্লাই কৰিব পাৰিব চাগৈ নিৰ্দি এপ্লাই। নিশ্চয় গম পাইছে। ইয়াৰ ফিল্ডৰ পৰা ঘৰলৈ যোৱা নাই সেইটোকে জনাম বুলি আপোনালোকৰ বাবে ভিডিঅ'টো বনালোঁ। ভিডিঅ' যদি ভাল লাগিছে এটা লাইক কৰক আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰক। আৰু এইটো বহুত ভাল কথা, আপোনালোকে যিমান পাৰে ৰানিং কৰি থাকক, দৌৰি থাকক। নিশ্চয় গম পাইছে, ৰানিং কৰি থাকক আৰু জাপ মাৰি থাকক। আৰু যদি আপোনালোকৰ চিলিম্বাৰ অহা নাই তেতিয়াহ'লে চিলিম্বাৰ 14 চাট মাৰিবলৈ চেষ্টা কৰক, কাৰণ দুটা মৰাৰ পিছত আকৌ চিলিম্বাৰটো মাৰিবলৈ বহুত কঠিন হয় ন। সেইটো কাৰণে আপোনালোকে যিমান পাৰে চেষ্টা কৰক, ৰানিংটো নিজৰ টাইমত আনিবলৈ চেষ্টা কৰক। আৰু এইবাৰ নিশ্চয় গম পাইছে কাটত বেছি যাবলৈও আছে বা কম যাবলৈও আছে, কিন্তু সেইকাৰণৰ পৰা আপোনালোকে যিমান পাৰে চেষ্টা কৰি যাওক। এইটো আছিল এটা সৰু ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পাইছে প্লিজ এটা লাইক কৰক আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰক। ধন্যবাদ।